সদানন্দকাৰী ঈশ্বৰে যোগ ধ্যান নষ্ট সকলক সদায় পৰম আনন্দ দিব পাৰি। সেয়েহে সাক্ষাৎ পৰম ব্ৰহ্ম ৰাম অৰ্থাৎ যোগধাৰী সকলৰ অনন্দৰ আত্মাৰূপে ব্ৰহ্ম জ্ঞান দি যিজনে আনন্দত মগ্ন কৰি ৰাখিছে সেয়ে হ'ল ৰাম। ৰময় মানে আনন্দত মৰি থকা, ৰাম শব্দ আনন্দদাতা। জৰুৰী চন্দন এতিয়া হ'ল নামানয়। মৰণ মাত্ৰকে যিহেতু দুৰ্ঘৰ সংসাৰ দুখ হৰন্ত, এই হেতু দেখে ঈশ্বৰ পহৰি বলয় যত মহন্ত। হৰণ কৰাৰ লগে লগে সংসাৰৰ মহাদুখ হৰণ কৰে বাবে ঈশ্বৰক মহন্ত সকলে হৰিব পাৰে, হৰণ কৰিব পাৰে। সেইকাৰণে তেওঁৰ নাম হ'ল হৰি। জন্ম মৃত্যু জৰা এই তিনি দুখ আৰু আধ্যাত্মিক আধিদৈৱিক আধিভৌতিক এই তিনি তাপ দূৰ কৰে কেৱল হৰিয়ে। তিনি তাপৰ আমি তিনি তাপত মৰি থাকোঁ। তিনিটা তাপ হ'ল এই তিনিটা তাপ মনত ৰাখিব লাগে। আধ্যাত্মিক, আধিবৌদ্ধিক আৰু আধিভৌতিক এই তিনিটা মায়াৰে আমাক বান্ধি ৰাখে। তিনিটা তাপে ইমানেই কষ্ট দিয়ে। আত্মাৰূপে জানাইতো জগতত আচন্ত হৈয়া প্ৰবেশ, এই হেতু দেখে ঈশ্বৰ বিষ্ণু মূলিব নাম বিশেষ। জগতত আত্মাৰূপে সকলোতে ব্যাপি থকাৰ বাবে ঈশ্বৰক বিষ্ণু অৰ্থাৎ বিষ শব্দে প্ৰৱেশ কৰা। ভগৱন্তে আত্মাৰূপে সকলোতে প্ৰৱেশ কৰি থকাতে ঈশ্বৰক বিষ্ণু। সেইটোৱে কাৰণ সকলোতে বিৰাজমান, সকলো ঘৰতে থাকেই। যদি আছে তেতিয়া তেওঁ বিষ্ণুৱে হ'ব। ইয়াক ভক্তিত নাম এতিয়াও ওলোৱাগৈ নাই।